হেল্ল' ষ্টুডেণ্টছ, আজি আমি এই ভিডিঅ'টিত নৱম শ্ৰেণীৰ গণিতৰ প্ৰথম অধ্যায়ৰ দুটা বিশেষ টপিক ৰুট 2 আৰু ৰুট 3ৰ সংখ্যা ৰেখাত অৱস্থান সম্পৰ্কে আলোচনা কৰিম আৰু এই টপিক দুটা খুবেই জৰুৰী। আহচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰুট 2ক সংখ্যা ৰেখাত দেখাবলৈ প্ৰথমে আমি এডাল সংখ্যা ৰেখা অংকন কৰি ল'ব লাগিব আৰু সেই সংখ্যা ৰেখাত আমি 1 সেণ্টিমিটাৰ কৰি কেইটামান একক ধৰি ল'ব লাগিব। এই এককসমূহৰ দূৰত্ব 1 সেণ্টিমিটাৰ বা তাতকৈ অধিক ল'বও পাৰি। আমি ইয়াত 1 সেণ্টিমিটাৰ ধৰি লৈছোঁ। ইয়াত এই চিত্ৰটোত আমি এক এককৰ দূৰত্ব 1 সেণ্টিমিটাৰ লৈছোঁ। এই 1 সেণ্টিমিটাৰটো আমি 2 সেণ্টিমিটাৰ বা 3 সেণ্টিমিটাৰ এনেকৈ ভিন্ন ধৰণে ল'ব পাৰোঁ। আমি এই চিত্ৰটোত 1 সেণ্টিমিটাৰক 1 একক বুলি লৈছোঁ। এতিয়া এই সংখ্যা ৰেখাৰ মাজত আমি 0, সোঁফালে 1, 2, 3 আৰু বাওঁফালে -1, -2, -3 ধৰি লওঁ। এতিয়া ৰুট 2ক সংখ্যা ৰেখাত অৱস্থান দেখুৱাবলৈ 1ৰ পৰা 90 ডিগ্ৰীত এটা বিন্দু অংকন কৰিম। 90 ডিগ্ৰীত এটা বিন্দু অংকন কৰিম। 1ৰ পৰা 90 ডিগ্ৰীত আমি এটা বিন্দু অংকন কৰিম আৰু 1ৰ পৰা সেই বিন্দুটোৰ পোনে পোনে আগৰ এককসমূহৰ ঠিক সমান দূৰত্ব অৰ্থাৎ 1 সেণ্টিমিটাৰ বা 1 একক হোৱাকৈ এডাল ৰেখাখণ্ড অংকন কৰি ল'ম। আৰু উল্লেখ্য যে 0ৰ পৰা 1লৈ যিমানখিনি দূৰত্ব আছিল এই ৰেখাখণ্ডডালৰ দূৰত্বও সিমানখিনিয়ে হ'ব লাগিব, অৰ্থাৎ 1 একক, আৰু আমি ধৰি লোৱা হিচাপত 1 সেণ্টিমিটাৰ। এতিয়া সেই বিন্দুটো আমি শূন্যৰ লগত সংযোগ কৰিব লাগিব আৰু এতিয়া আমি এইটো এটা ত্ৰিভুজ পাম। এই ত্ৰিভুজটো হ'ব আমাৰ সমকোণী ত্ৰিভুজ, কাৰণ ইয়াত আমি এটা 90 ডিগ্ৰী কোণ লৈছিলোঁ। আৰু আমি এই ত্ৰিভুজটোৰ নামাকৰণ কৰিব পাৰোঁ OAB ত্ৰিভুজ। এতিয়া আমি এই ত্ৰিভুজটোত লক্ষ্য কৰিলে আমি গম পাম যে OAৰ দূৰত্ব হৈছে 1 একক আৰু ABৰ দূৰত্বও হৈছে 1 একক। এতিয়া আমি ইয়াৰ OBৰ দূৰত্ব আমি নাজানো। এতিয়া আমি পাইথাগৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি যদি OBৰ দূৰত্ব উলিয়াবলৈ চেষ্টা কৰোঁ, এতিয়া যিহেতু OAB এটা সমকোণী ত্ৰিভুজ আৰু সমকোণী ত্ৰিভুজত পাইথাগৰাছৰ সূত্ৰ মতে এতিয়া আমি ত্ৰিভুজ OABৰ পৰা পাইথাগৰাছৰ সূত্ৰ মতে আমি পাম, পাইথাগৰাছৰ সূত্ৰ মতে এই সমকোণী ত্ৰিভুজটোৰ OA হ'ব ভূমি, AB হ'ব লম্ব আৰু OB হ'ব অতিভুজ। এতিয়া আমি পাইথাগৰাছৰ সূত্ৰ মতে অতিভুজ মানে হৈছে OB স্কুৱেৰ, অতিভুজ স্কুৱেৰ সমান ভূমি স্কুৱেৰ যোগ লম্ব স্কুৱেৰ। এইটো হৈছে সমকোণী ত্ৰিভুজত পাইথাগৰাছে দিয়া উপপাদ্য, যি হৈছে অতিভুজ স্কুৱেৰ সমান ভূমি স্কুৱেৰ যোগ লম্ব স্কুৱেৰ। আমাৰ ইয়াত অতিভুজ হৈছে OB, ভূমি হৈছে OA আৰু লম্ব হৈছে AB। এতিয়া আমি OBৰ দূৰত্ব সম্পৰ্কে অজ্ঞাত, আমি OBৰ দূৰত্ব নাজানো, কিন্তু OAৰ দূৰত্ব আমি 1 একক হিচাপে লৈছিলোঁ। গতিকে ইয়াত আমি OAৰ ঠাইত 1 স্কুৱেৰ লিখিব পাৰিম আৰু ABৰ ঠাইত 1 অৰ্থাৎ 1 স্কুৱেৰ লিখিব পাৰিম। যিহেতু ABৰ দূৰত্বও আছিল 1 একক, আমি OAৰ সমান দূৰত্ব ABটো লৈছিলোঁ। এতিয়া আমি
OB স্কুৱেৰ ইকুৱেল 1 স্কুৱেৰ মানে হৈছে 1 পূৰণ কৰিলে 1 আৰু 1 স্কুৱেৰ মানে হৈছে 1। এতিয়া OB স্কুৱেৰ সমান 1 আৰু 1 আমি প্লাছ কৰিলে হ'ব 2, গতিকে OB স্কুৱেৰ সমান 2। এতিয়া যদি আমি OBৰ পৰা স্কুৱেৰটো আঁতৰাই দিওঁ তেতিয়া ইয়াত আহি যাব এটা ৰুট, অৰ্থাৎ √2। এইটো কথা আমি সকলোৱে জানো, মই ছাইডত দেখাই দিছোঁ। OB স্কুৱেৰ ইকুৱেল 2। এতিয়া আমি যদি OBৰ মানটো নিৰ্ণয় কৰিব লগা হয়, যদি আমি স্কুৱেৰটো উঠাব লগা হয়, আমি √2ক √2 স্কুৱেৰ হিচাপেও লিখিব পাৰোঁ, 2ক √2 স্কুৱেৰ হিচাপেও লিখিব পাৰোঁ। আৰু দুয়োটা ফালৰ পৰা স্কুৱেৰ দুটা উঠাই দিলে আমি OB ইকুৱেল √2 পাম। অৰ্থাৎ √2ৰ দূৰত্ব হৈছে OBৰ দূৰত্ব হৈছে √2। এই আমাৰ সংখ্যা ৰেখাত চালে গম পাম OBৰ দূৰত্ব হৈছে √2, অৰ্থাৎ OBৰ দূৰত্বখিনিয়ে √2ৰ সমান। এতিয়া আমি OB সংখ্যা ৰেখাৰ কোনটো বিন্দুত অৱস্থান ল'ব সেইটো আমি এটা বৃত্তচাপৰ জৰিয়তে দেখাব পাৰিম। সেই বৃত্তচাপটো অংকন কৰোঁতে আমি Oক কেন্দ্ৰ হিচাপে বা 0ক কেন্দ্ৰ হিচাপে লৈ Bৰ পৰা আমি OBৰ দূৰত্ব লৈ এনেদৰে সংখ্যা ৰেখাৰ ওপৰত চাপ এটা আঁকি দিলে যিটো বিন্দুত চাপটোৱে কটাকটি কৰিব সেই বিন্দুতে হ'ব √2ৰ অৱস্থান বা √2ৰ সমান দৈৰ্ঘ্যৰ। √2ৰ পিছত এতিয়া আমি সংখ্যা ৰেখাত √3ৰ অৱস্থান নিৰ্ণয় কৰিম। আৰু √3ৰ অৱস্থান নিৰ্ণয় কৰিবলৈ আমি √2ৰ সহায় ল'ব লাগিব। সেইবাবে আমি আগৰ চিত্ৰটোৱে লৈছোঁ, আগৰ √2 অংকন কৰা চিত্ৰটোৱে আমি ইয়াত লৈছোঁ। √2 অঁকা চিত্ৰটো আমি ইতিমধ্যে কৰিলোঁ, সেইটো তোমালোকে চাগে বুজি পালা। আৰু সেই চিত্ৰটো আমি আকৌ এবাৰ আঁকি লৈছোঁ, তাৰ পৰাই আমি √3টো অংকন কৰিব পাৰিম। এতিয়া আমি √2 অংকন কৰোঁতে যি B বিন্দু পাইছিলোঁ সেই B বিন্দুৰ পৰা BO অৰ্থাৎ OB ৰেখাখণ্ডৰ পৰা Bক কেন্দ্ৰ হিচাপে লৈ OB ৰেখাখণ্ডত Bক কেন্দ্ৰ হিচাপে লৈ আমি আকৌ 90 ডিগ্ৰীত এটা বিন্দু ল'ম। আমি Bৰ পৰা 90 ডিগ্ৰীত এটা বিন্দু ল'ম আৰু আগৰ ঠিক একেদৰে 1 একক অৰ্থাৎ 1 চেণ্টিমিটাৰ হিচাপে আমি Bৰ পৰা 1 এককৰ এটা ৰেখাখণ্ড অংকন কৰিম আৰু সেই ৰেখাখণ্ডটোৰ নাম ৰেখাখণ্ডটোৰ শেষ বিন্দুটোৰ নাম আমি দিম C। এতিয়া আমি C আৰু O সংযোগ কৰিম। C আৰু O সংযোগ কৰিম। এতিয়া এই চিত্ৰটোৰ পৰা আমি অন্য এটা সমকোণী ত্ৰিভুজ OBC পালোঁ। অন্য এটা সমকোণী ত্ৰিভুজ OBC পালোঁ, কাৰণ B কোণটো আমি সমকোণ হিচাপে অংকন কৰিছিলোঁ, 90 ডিগ্ৰী লৈছিলোঁ। এতিয়া সমকোণী ত্ৰিভুজ OBCৰ পৰা যদি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰোঁ, পাইথাগোৰাছৰ সূত্ৰ মতে এতিয়া OBC ত্ৰিভুজটোৰ অতিভুজ হ'ব OC, OB হ'ব ভূমি আৰু BC হ'ব লম্ব। ইতিমধ্যে আমি আগৰ পাইথাগোৰাছৰ সূত্ৰ কৰোঁতে কথাখিনি কৈছিলোঁ। আৰু সূত্ৰমতে আমাৰ অতিভুজ স্কুৱেৰ অৰ্থাৎ OC স্কুৱেৰ সমান ভূমি স্কুৱেৰ অৰ্থাৎ OB স্কুৱেৰ যোগ লম্ব স্কুৱেৰ অৰ্থাৎ BC স্কুৱেৰ হ'ব। আৰু এতিয়া আমি OCৰ মান আমি নাজানো, OCৰ দৈৰ্ঘ্য আমি নাজানো। আৰু তোমালোকে লক্ষ্য কৰিলে গম পাবা OBৰ দৈৰ্ঘ্য আছিলে √2, যিটো আমি ইতিমধ্যে প্ৰমাণ কৰিছিলোঁ। OBৰ দৈৰ্ঘ্য আছিলে √2, যিটো আমি অলপ আগতে প্ৰমাণ কৰিছিলোঁ। গতিকে OBত আমি এতিয়া ল'ব পাৰিম √2 অৰ্থাৎ √2 স্কুৱেৰ।
আৰু BC আমি 1 একক দৈৰ্ঘ্য লৈছিলোঁ, গতিকে লিখিব লাগিব 1 স্কুৱেৰ। আৰু OC স্কুৱেৰ সমান √2 স্কুৱেৰ কৰিলে হ'ব 2 আৰু 1 স্কুৱেৰ কৰিলে হ'ব 1। গতিকে OC স্কুৱেৰ মানে হ'ব 3। এতিয়া OCৰ পৰা স্কুৱেৰটো আঁতৰাই দিলে OC ইকুৱেল হ'ব √3, যিটো আমি √2 কৰোঁতেও কৰিছিলোঁ। অৰ্থাৎ OCৰ দৈৰ্ঘ্য হৈছে √3। মানে এতিয়া আমি O কেন্দ্ৰ কৰি C বিন্দুৰ পৰা OC দৈৰ্ঘ্যলৈ যিটো চাপ অংকন কৰিম, সেই বিন্দুটোৱে হ'ব √3। সেই বিন্দুটোৱে হ'ব √3। ঠিক একেদৰে আমি √4ও এই চিত্ৰটোৰ পৰা অংকন কৰিব পাৰিম। সেইদৰে আমি আগুৱাই যাব লাগিব, এক এককৈ আগুৱাই যাব লাগিব।